এই এক্সপেৰিমেণ্টটো কৰোঁতে যাতে সাৱধানতা অৱলম্বন কৰি লৈ কৰে তাকে আশা কৰি এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইটো এটা চিৰিজ মানে নতুন চিৰিজ আছিলে, এতিয়া মই বৰ্তমান অকণমান বেকাৰ হৈ গ'ল কৰিছিলোঁ। এইটো থাকে এনেকৈ এই বস্তুটো চাওক, এই বস্তুটো আছে এইটো। এই বস্তুটো প্ৰথমতে এই বস্তুটো অলপ বন্ধ কৰি ল'ব লাগিব। এইফালে মাটি তেনেকৈ খচি মেলি অলপ কিবা এটা মাটি অলপ বন্ধ কৰি দিব লাগে। এনেকৈ মুঠতে বন্ধ কৰি এইটো বস্তুটো এনেকৈ ধৰি এইটো এনেকৈ লগা। প্ৰথমতে এইটো হাৱাটো টানি ল'ব লাগিব, এনেকৈ কৰি টানি ল'ব লাগিব। তাৰপিছত এইটো এনেকৈ লগাই দিব লাগিব। তাৰপিছত এনেকৈ চাওক, মই আপোনাক এটা যাদু দেখাম। এইটো এটা কৰি চাওক, ভালকৈ চাব হা। বেছি টাইটকৈ লগাই নল'ব, তাতে ওলাই যাব পৰাকৈ অকণ মিডিয়ামত আৰু। এই চাওক, দেখিলে কেনেকৈ গায়ব হৈ গ'ল। এইটো টেকনিক।